ও নামদাং ও নামদাং দেখাত সৰু অথচ ইতিহাস প্ৰসিদ্ধ এখন দলং ৬০০ বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বকালৰ অন্যতম সাক্ষী নামদাঙৰ এই শিলৰ সাঁকো অদ্ভুত কাৰিকৰী কৌশলেৰে নিৰ্মিত এই শিলৰ সাঁকোক লৈ সৃষ্টি হৈছে জনপ্ৰিয় বিহুগীতো সৃষ্টি হৈছে সাহিত্য প্ৰবন্ধ আৰু নানান ভিডিঅ'লৈ আজিও চৰ্চিত হৈ আছে এই শিলৰ সাঁকোৰ কথা শিৱসাগৰ জিলাৰ দিখৌৰ নৈৰ এখন উপনৈ হৈছে নামদাং উপনৈ এই নামদাঙৰ ওপৰতে অৱস্থিত ঐতিহাসিক শিলৰ সাঁকোখন আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ১৭০৩ চনত নিৰ্মাণ কৰা হৈছিল নামদাঙৰ শিলৰ সাঁকোৰ উল্লেখ আছে যে বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল এই বিশেষ শিলৰ সাঁকোখন পিছত তাৰ পৰা এইখন শিৱসাগৰলৈ কঢ়িয়াই আনি স্থাপন কৰা হৈছিল দলংখন ৬০ মিটাৰ দীঘল ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ ইয়াৰ প্ৰধান বিশেষত্ব হৈছে যে এই দলংখন মাথো এটা শিলত কাটি তৈয়াৰ কৰা হৈছিল নামদাং উপনৈৰ দুই পাৰক সংযোগ কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যেৰে এই দলংখন নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই দলঙৰ ওপৰেদি পাৰ হৈ গৈছে